নমস্কাৰ Assamese recipes and blogsৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মই চিলি চিকেনৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ ৰেচিপিটো সকলোৱে ভাল পাব। আহকচোন চাওঁ তাৰ বাবে মই কি কি সামগ্ৰী লৈ লৈছোঁ। এয়া মই বনলেছ চিকেন লৈ লৈছোঁ 300 গ্ৰাম। ইফালে মই কেপচিকাম এটা এনেদৰে কাটি লৈছোঁ, পিঁয়াজ এটা এনেদৰে লৈছোঁ আৰু আদা নহৰু আৰু জলকীয়াৰ পেষ্ট অকণমান লৈ লৈছোঁ। ইফালে মই কৰ্ণফ্ল'ৰ লৈ লৈছোঁ অকণমান। ইয়াতে মই ভিনেগাৰ লৈছোঁ, হোৱাইট ভিনেগাৰ, গ্ৰীণ চিলি চচ, সয়া চচ আৰু টমেটো চচ লৈ লৈছোঁ। মই এইখিনি লাগিব। ইফালে মই হালধি আৰু নিমখ লৈ লৈছোঁ। নিমখখিনি মই সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিম। এতিয়া মই মাংসখিনিত ডাঙৰ চামুচেৰে 2 চামুচমান হ'ব কৰ্ণফ্ল'ৰ দি লৈছোঁ। এতিয়া মই ইয়াতে হালধি অকণমান দি ল'ম। লগতে মই ৰেড চিলি পাউডাৰ আধা চামুচমান হ'ব এনেদৰে দি লৈছোঁ। সোৱাদ অনুযায়ী মই ইয়াতে নিমখ দি লৈছোঁ একেলগে। এতিয়া মই ইয়াতে ভিনেগাৰ অকণমান এনেদৰে দি লৈছোঁ। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম ভালদৰে। এই ৰেচিপিটোত আৰু মই বেলেগকৈ ৰেড চিলি পাউডাৰ ইউজ নকৰোঁ। এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই গেছৰ ফ্লেমটো অন কৰি এখন কেৰাহী বহুৱাই দিছোঁ। কেৰাহীটো মই গৰম হ'বলৈ দিছিলোঁ। এতিয়া মই ইয়াতে তেল দি দিছোঁ। মই ৰিফাইন অইল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিছিলোঁ। তেল মোৰ গৰম হৈছে। এতিয়া মই এয়া মিক্স কৰি ৰখা মাংসখিনি এনেদৰে অকণমানকৈ দি দিছোঁ। মই গোটেইখিনি একেলগে দি দিব নালাগে। মই অলপ অলপকৈ এইখিনি ভাজি ল'ম ভালদৰে। এইখিনি মই ডিপ ফ্ৰাই কৰি ল'ম। গেছৰ ফ্লেম মই হাই কৰিয়ে ৰাখিছোঁ। এইখিনি মই এতিয়া লুটিয়াই দিছোঁ। অকণমান সময়ৰ পিছত এনেদৰে মই গোটেইখিনি লুটিয়াই ল'ম। মই অকণমান ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম এইখিনি। এয়া মই ভালদৰে গোটেইখিনি লৰাই দিছোঁ এনেদৰে। মোৰ হৈছে। এতিয়া মই এইখিনি নমাই থ'ম। এতিয়া মই একেখিনি তেলতেই বাকী থকা মাংসখিনি আকৌ আগৰ দৰে এনেদৰে দি দিছোঁ। আগৰ দৰে মই ডিপ ফ্ৰাই কৰি ল'ম এইখিনিও। এইখিনিও মই আগৰ দৰে ফ্ৰাই কৰি ল'ম। মোৰ হৈছে। এতিয়া মই এইখিনি নমাই থৈ দিম। কেৰাহীটোত মই অকণমান বেছিকৈ তেল দিছিলোঁ। এতিয়া মই গ্ৰেভি বনাবলৈ তেলখিনি কমাই ল'ম কেৰাহীটোৰ পৰা। এয়া মই নমাই থৈ দিলোঁ এনেদৰে। এতিয়া মই এচামুচ জিৰা দি দিছোঁ। মই গোটা জিৰা আৰু 2টামান শুকান জলকীয়া দি দিছোঁ এনেদৰে। তেল মই কমাই থৈ দিলোঁ। এতিয়া মই ইয়াতে কাটি ৰখা পিঁয়াজ আৰু কেপচিকামখিনি দি দিম। দি মই অকণমান লৰাই দিম এনেদৰে। এনেকৈ মই অকণমান সময় ভাজি ল'ম এনেদৰে। এতিয়া মই ইয়াতে আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। মই আকৌ এনেদৰে লৰাই দিছোঁ। এনেকৈ মই অকণমান সময় ভাজি ল'ম। দুই মিনিটমান সময় মই এনেদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ অকণমান, হালধি গুড়ি অকণমান দি লৈছোঁ। মই পিছত প্ৰয়োজন হ'লে মই নিমখ আকৌ এড কৰি ল'ম। আকৌ মই ভালদৰে এনেদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াতে সয়া চচ অকণমান দি লৈছোঁ আৰু অকণমান লাগিব। মই আকৌ অকণমান দি লৈছোঁ। এতিয়া মই লৰাই দিছোঁ এইখিনি। এতিয়া মই ইয়াতে গ্ৰীণ চিলি চচ অকণমান দি দিছোঁ। আকৌ লৰাই দিছোঁ মই ভালদৰে। এতিয়া মই টমেটো চচ অকণমান দি লৈছোঁ। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি ভালদৰে লৰাই দিছোঁ। এতিয়া মই শেষত অকণমান ভিনেগাৰ দি দিছোঁ আকৌ।
এতিয়া মই ভালদৰে আকৌ লৰাই দিছোঁ এতিয়া মই কৰ্ণফ্ল'ৰখিনিত অকণমান ঠাণ্ডা পানী দি এনেদৰে মিক্স কৰি লৈছোঁ এতিয়া মই এইখিনি ইয়াতে দি দিছোঁ একেলগে দি মই এতিয়া এইখিনি অকণমান সময় ফ্ৰাই কৰি লৈছোঁ এয়া মোৰ হৈছিলে এতিয়া মই নৰ্মেল পানী ইয়াতে এড কৰি দিছোঁ এনেদৰে অকণমান মই এনেদৰে নৰ্মেল পানী দি লৈছোঁ আৰু অকণমান দিছোঁ মই এগিলাচমান পানী দিছোঁ মই ইয়াতে এতিয়া মই এইখিনি উতলিবলৈ দিম ইয়াতে মই উতলিছে ভাজি ৰখা মাংসখিনি এড কৰি দিছোঁ এতিয়া মোৰ হৈছে মই আৰু অকণমান সময় গেছৰ ফ্লেম মই মিডিয়াম কৰি ৰাখিছোঁ এতিয়া ইয়াতে মই আৰু অকণমান নিমখ এড কৰি দিছোঁ এতিয়া মই গোটেইখিনি মিক্স কৰি দিছোঁ একেলগে এতিয়া মই ইয়াতে অকণমান জালুকৰ গুড়ি দি দিছোঁ দি মই ভালদৰে আকৌ লৰাই দিছোঁ মোৰ হৈছে ৰেচিপিটো ৰেডি হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ